কোটি কোটি মানুহৰ সমাগমত ময়ো ওলালোঁ ত্ৰিবেণী সংগমত স্নান কৰিবলৈ। কিন্তু মই অকলে, লগত কোনো নাই। বহুত সাহস কৰি অকলেই এই যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এই যাত্ৰাত কি অসুবিধাৰ সন্মুখীন হৈছোঁ মই, আৰু কি কৰিলোঁ মই, ক'ত থাকিলোঁ, কি খালোঁ, কেনেধৰণে মই ত্ৰিবেণী সংগমত স্নান কৰিলোঁ, সেইবোৰ সকলো এই ভিডিঅ'টোত আপোনালোকে দেখা পাব। চ' ভিডিঅ'টো শেষলৈকে চাব। কি লৈ ঘৰত এনেকৈ মা আৰু মানুহজনীক বিদায় দি মই কামাখ্যা ষ্টেচনলৈ ওলাই গ'লোঁ। গুৱাহাটী কামাখ্যা ষ্টেচনৰ পৰা ট্ৰেইনখন আছিলে, কামাখ্যা ষ্টেচনটো প্ৰয়াগৰাজ। কিন্তু মই টিকেট বুক কৰিছিলোঁ, কনফাৰ্ম নহ'ল। সেই গতিকে মই জেনেৰেল ডবাতে যাবলগীয়া হ'ল। যেনে তেনে গৈ মই ষ্টেচন পাইছিলোঁ আৰু টিকেট বুক কৰি টিকেটটো লৈ ট্ৰেইনত উঠিছিলোঁ। কিন্তু ট্ৰেইনত কপাল বেয়া, ছিট নাপালোঁ, ওপৰতে বহিব লগা হ'ল। তেনেধৰণে ওপৰতে বহি গোটেই জাৰ্ণিটো সম্পূৰ্ণ কৰিলোঁ। প্ৰথমবাৰৰ বাবে মই অসমৰ পৰা বাহিৰলৈ গৈছিলোঁ বাই ট্ৰেইন, তাকো জেনেৰেল ডবাত। অৱস্থা বহুত বেয়া আছিলে। বিহাৰ পোৱাৰ লগে লগে মানে তাৰ দৃশ্যবোৰ দেখি আপোনাৰ অবাক হৈ গৈছিলোঁ মই। বহুত বেয়া অৱস্থা হৈছিলে। যেনে তেনে মই মতা মানুহ অকলে আছিলোঁ বুলি গুচি গ'লোঁ আৰু মাইকী মানুহ লৈ যে একেবাৰে নোৱাৰি। ট্ৰেইন ৰাস্তাবোৰ ইমান জাম, ইমান ট্ৰেইন গৈছে যে প্ৰয়াগৰাজ ষ্টেচন নাপাওঁতেই মানে ট্ৰেইনবোৰ ৰৈ গৈ আছিলে। বহুত লেট হৈ আছিলে। সেইকাৰণে মই আধা বাটতে নামি দিলোঁ আৰু তাৰ পৰাই এখন মটৰচাইকেল লৈ বাইক লৈ পেলাই ত্ৰিবেণী সংগমলৈ যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু তথাপিও তাতো মানে বেছি দূৰলৈকে যাব নোৱাৰিলোঁ। আধা বাটতে ৰখাই দিলে, আকৌ তাৰ পৰা খোজকাঢ়িব লগা হ'ল। মই এৰিয়েল ঘাটৰ ফালৰ পৰা গৈছিলোঁ। তাৰ পৰা আৰু এখন ব্ৰিজ আছে যিখন যমুনা নদীখনৰ ওপৰেদি যায়, আৰু এই ব্ৰিজখন পাৰ হৈয়ে মই এঠাই পালোঁগৈ য'ত এটা গভৰ্ণমেণ্টে বনোৱা এটা শিবিৰ পালোঁ। তাতে মই ৰাতি থকাৰ ব্যৱস্থাটো কৰিলোঁ। আৰু তাতে এই মুম্বাইৰ পৰা অহা 3জন ল'ৰাক লগ পালোঁ। তেওঁলোকক মোৰ বেডৰ লগতে একেলগে আছিলে। তেওঁলোকক সুধিলোঁ যে মই অকলে আহিছোঁ, তোমালোকে যদি মোৰ লগত লৈ যোৱা, মই গা ধুবলৈ অকণমান সুবিধা হ'ব, মোৰ বস্তুখিনি ৰাখিবলৈ সুবিধা হ'ব। সেনেকৈ কথা পাতিলোঁ সিহঁতৰ লগত আৰু সিহঁতে মোক লগ ধৰিলে। ইয়াতে আমি ৰাতি আছিলোঁ। এইটো 100 টকা লয় ইয়াতে থাকিলোঁ ৰাতিটো। মুম্বাইৰ পৰা অহা লগৰ দুজনমান আছিলে। লগৰ মানে কি আৰু লগ পালোঁ একেলগে। সিহঁতক ক'লোঁ বোলে একেলগে যাম, বস্তু থ'বলৈ বোলো অকলে আহিছিলোঁ, অসুবিধা হ'ব, সেইটো কাৰণে সিহঁতক লগ ধৰিলোঁ। ইয়াতে থাকিলোঁ ৰাতি। প্ৰথম বোলো আহি বোলো ৰাতি থকা ব্যৱস্থাটো কৰি লওঁ, তাৰপিছত বোলো ৰাতিপুৱা যাম। ৰাতিপুৱা গৈ পেলাই ধুনীয়াকৈ গা পা ধুম, গা পা ধুই কৰি আৰু কাশী বাৰাণসী যাম। তো আমি এতিয়া গংগালৈ গৈ আছোঁ গা ধুবলৈ। তো হাই কৈ দিয়া। হাই। এইফালে যাম, পিছতে ত্ৰিবেণী সংগম আছে এইফালে। এতিয়া চব গা ধুই ঘৰলৈ গৈ আছে। মানুহ দেখিছে কিমান ভিৰ। এখন হ'ল চৌধাৰত্ন দুৱাৰ। যেতিয়া সমুদ্ৰ মন্থন হৈছিলে, তেতিয়া এই 14টা আপোনাৰ ৰত্ন ওলাইছিলে। তো তাৰে ভিতৰত এটা প্ৰথমটো যিটো ৰত্ন, সেইটো মহাদেৱ বিষ ওলাইছিলে। সেই বিষখিনি মহাদেৱে বিষখিনি খাই কণ্ঠত ৰাখি লৈছিলে। তেতিয়াৰ পৰাই তেওঁ নীলকণ্ঠ বুলি কোৱা হয়। তো এইফালেও যাব পাৰি সংগম দুৱাৰলৈ, আৰু এইটো চাইডো যাব পাৰি পিছফালেদি। কোনফালে যাম তাকে চাই আছোঁ, মানুহক সুধিব লৈছোঁ। লগৰজনক সুধিব গৈছে। ইয়ালৈকে পানী ভৰাইছে। এটা ফ্ৰী ধুনীয়া ফেচিলিটি দিয়া আছে। যাৰ মন যায়, যেনেকৈ মন যায় পানী ভৰাই ল'ব পাৰে। ভিৰ আছে, এনেকুৱা নহয়। ঘাটত হয়তো চাগে বহুত ভিৰ হ'ব পাৰে, কিন্তু ৰাস্তাত কিছুমান ঠাইত আছে ভিৰ, কিছুমান ঠাইত ভিৰ নাই, এনেকুৱা হৈ আছে আৰু। এতিয়া তাত গৈ পাইহে গম পাব। এইফালে ৰাইট চাইডে সংগম দুৱাৰ আছে। এইফালে গৈ হয়তো চাগে যিটো সাধু সন্তবিলাকে চব তাতে গা ধুৱে। এতিয়া দেখিছে মানুহ ইমান ভিৰ। তো আমি তালৈ গৈ আছোঁ এতিয়া বৰ্তমান। ধুনীয়া লাগিছে সূৰ্যটো। 8টামান বজাত চাগে গৈ পেলাই গা পা ধুব পাৰিম ধুনীয়াকৈ। তো আমি সংগম দুৱাৰ পালোহি এতিয়া। ভাই লোক भी जा रहे हैं संगम द्वार।
फाइनली আমি পাই গ'লো এতিয়া সংগম যোৱা পাই গ'লো যেতিয়া ইয়াতে ধুনীয়াকৈ কাপোৰ কানি সলাই গৈ কাপোৰ কানি সলাই গা ধুম वीडियो चालू तो है ना मैं साइड से चले जाती हूँ চন্দন লগাই আছে চন্দনৰ ফুট ভাই লগালে চন্দনৰ ফুট তাৰপিছত মই লগাম यहाँ पूरा खाली माहौल है हर महादेव हो गया चारों की वीडियो एक ही में है ना मैं टिका लगा ठीक है उनको भी वाला तो डाल सबके फुट लगा আছে এতিয়া আমি ফুট লগালো চন্দন ফুট ৰঙা চন্দন লাল চন্দন হালধীয়া চন্দন ফুট ললো ধুনীয়াকৈ গা ধুই মানুহজনীৰ কাৰণে কিবা এটা ল'ম বুলি ভাবিছোঁ এতিয়া কি ল'ম তাকে চিন্তা কৰি আছোঁ ভাল বস্তু নাই তেনেকুৱা চব এইবোৰ আছে কি ল'ম তোমাৰ কাৰণে চাই আছোঁ এইবোৰ इसका দুটা লেতেৰা হৈ গ'ল চাৰিওফালে ধূলি ধূলি চ' মেলা চাই আছোঁ এতিয়া ঘৰলৈ কিবা এটা নিবলৈ চাই আছোঁ কি দিম তাকে চিন্তা কৰি আছোঁ চব বস্তুবোৰ ইমান ঠিক নহয় বাহিৰত যদি কিবা ভাল বস্তু পাওঁ লৈ যাব লাগিব সেন্দুৰ ল'ম বুলি ভাবিছোঁ এইটো অৰেঞ্জ কালাৰ এইটো হনুমানজীৰ কাৰণে স্পেচিয়েল চ' আমাৰ তাই ল'ব পাৰিব দিছে যে হনুমানজী ভক্ত হয় নহয় তোমাৰ কাৰণে সেন্দুৰে ল'ম আৰু ৰাস্তা খেলি মেলি হৈ গ'ল তো এইফালে এতিয়া বেলেগ এটা ৰাস্তা দি গৈ আছোঁ খেলি মেলি হ'ব আৰু ইমান ৰাস্তা ধূলি মানুহে চাৰিওফালে এখন আগত আছে নন্দী দুৱাৰ চব গেটৰ নামবোৰ বেলেগ বেলেগ থাকে চ' ৰাস্তা বহুত আছে কিন্তু ভিৰ আছে আজি বহুত ভিৰ আছে তথাপি ইমান ভিৰ নহয় মই শুনিছিলোঁ খালি ঘাটতহে বহুত ভিৰ আছে য'ত মানে গা ধোৱা হয় তাত বহুত ভিৰ আছে 100 रुपए में 3 है भैया ঠিক আছে এইটো কে ৰুদ্ৰাক্ষ হয় ৰুদ্ৰাক্ষ এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই ওলাব যদি মানে ভাগ্য থাকে ভাল তিনিমুখী একমুখী মজা লাগিব आपको पहले से निकल गया था पहले निकल गया था तो एक तेरा ही वापस भैया यार जब आपने पहले ही बोल दिया कि भाई मेरा पापा है 3 চাওঁ যে মোৰ ভাগ্যত কি আহে যদি তিনিমুখী চাৰিমুখী যাওঁ ভগৱানৰ নাম লৈ পেলাই হৰ হৰ মহাদেৱ ভগৱানৰ নাম লৈ পেলাই তিনিটা চিলেক্ট কৰি দিওঁ हर महादेव और थोड़ा सा क्या गर्म पानी करके ना और क्लीन हो जाएगा इसमें से जो ये है ना এই তিনিটা মই চিলেক্ট কৰিছোঁ চাওঁ কি ওলায় দাদাই তাক ছিগি পেলাই কাটি মেলি তাক ধুনীয়াকৈ কাটি আছে যে ধুনীয়াকৈ চাফা কৰি उलिया দিব। तो आपका पंचमुखी निकला है सर, हनुमान जी का है। देखो बाकी पंचमुखी तो निकल जाता है, मिल जाता है। असली रुद्राक्ष होता है।
ये कहाँ से आते हैं? ये नेपाल से आते हैं? कहाँ से लाए? ये नेपाल से आता है सर। नेपाल से ये पाँचमुखी पाলোঁ মই पाँচमुখী দুটা পালোঁ বাৰু কমন বাৰু बहुत अच्छी है भैया। বাকী তিনিমুখী চাৰমুখী এইবোৰহে অলপ মানে পোৱাটো ৰিয়েৰ আৰু नहीं सर ना পাঁচমুখীটো পায় বাৰু আৰামছে পায় কিন্তু এইটো পাঁচমুখী हमारे को कोई भी কিন্তু যদি তিনিমুখী পায় চাৰিমুখী বা बहुत अच्छे है বা চৈধ্যমুখী বা এইটো অলপ বহুত ৰিয়েৰলি পোৱা যায় তো এইটো কি হয় চাওঁ ই কনচা है ये 3 मुखी निकला भैया आपका ब्रह्मा विष्णु महेश तीनों का बात है। पहना हुआ है मैं हाँ वही 3 मुखी निकला भैया बहुत बढ़िया थैंक यू ये देखो, 3 मुख का है। ये जो ओरिजिनल होता है जो डूब जाता है তিনিমুখী जो लोकल होता है ना वो तैर जाता है। আৰু এটা আছে এইটো কি ওলাই বা গম চাওঁ তিনিটা ৰুডাক্স 100 টকা লৈছে তেখেতে ये 4 मुखी निकला है भैया 4 मुखी सूरज देवता है नवा का है आपके तीनों लिए है तीनों आपके अलग अलग मिले अलग अलग मिले না जी भैया তিনিটা আছে এটা বেলেগ বেলেগ পাইছোঁ ভাল হৈছে ঘৰ কিবা ধুনীয়াকৈ ধুব লাগিব ভালকৈ ঠিক আছে ৰুডাক্স তিনিটা পালোঁ এটা তিনিমুখী ওলাইছে বুলি কৈছে এজনে তিনিমুখী ওলাইছে বুলি কৈছে এজনে চাৰিমুখী আৰু এটা পাঁচমুখী তিনিমুখীটো মই পিন্ধি আছোঁ বাৰু ভাল বাৰু বহুত আৰু ৰিয়েলি পোৱা যায় এইটো চাৰিমুখীটো ৰিয়েৰ হয় এতিয়া ঘৰত গৈ ভালকৈ চাব লাগিব আগ ধুই মেলি পুলিচ দেখিছে একদম ঘোঁৰা ওপৰত উঠি চিকৰ দি बढ़िया है डोमिनोज कोका कोला बार्गार किंग सब আছে আজি মজা তাকে খাব পাৰিবা আকৌ ষ্টল লাগি আছে আমি ষ্টলৰ ভিতৰত বিচাৰি আহিছোঁ ষ্টলৰ ভিতৰত ক'ত পাওঁ চাওঁ খাবলৈ নাস্তা কৰি লওঁ ষ্টলৰ ভিতৰতে जूटा ना करूँ निकाल लो তাকে ইয়াতে খাম এতিয়া ব্ৰেকফাষ্ট কৰাই নাই তো এতিয়া ব্ৰেকফাষ্ট খাম আৰু ইমান কষ্ট মানুহে হাজবেণ্ডে চলাই আছে মাইকী মানুহটো পিছৰ পৰা চলি আছে এয়াই হ'ল যুদ্ধ লাইফৰ চব মিলিজুলি কৰিব লাগিব যেনেকৈ নহওক ডাঙৰ কথা এটা হ'ল জোতাযোৰ পাহৰি আহিলোঁ ৰুডাক্স আছিলোঁ য'ত ৰুডাক্স গৈছিলোঁ তাতে জোতাযোৰ থৈছিলোঁ মানে য'ত থৈ পাইছিলোঁ তাক পাহৰি থৈ গুচি আহিলোঁ তো এতিয়া খালী ভয়ে খোজকাঢ়ি আছোঁ খালী ভয়ে মানে জোতাযোৰ খুলি জোতাযোৰ অলপ ভিজি গৈছিলে লেতেৰা হৈ গৈছিলে সেইটো কাৰণে মই ভাবিলোঁ হাতত লৈ লৈছিলোঁ ধুনীয়াকৈ লেচডাল বান্ধি পেলাই কিন্তু এতিয়া তাতে থৈ আহিলোঁ যেতিয়া আকৌ নেক্সট টাইম যাম ইভিনিং টাইমত সেইফালে এবেলাক যাম ওলাই যাম যেতিয়া ওলাই যাম সেইফালে কেতিয়াবা যদি পাওঁ তাতে বাৰু সুধি চাব লাগিব যদি ৰাখিছে তেতিয়া ভালেই হ'ব নহ'লে আৰু চেণ্ডেল যে কিনিলে গুচি যাম আৰু জোতা চোতা নিকিনো আৰু এতিয়া আমি আকৌ গৈ আছোঁ ৰাতিপুৱা আহিছিলোঁ ৰাতিপুৱা সংগমত যিটো ত্ৰিবেণী সংগম যিটো মেইন সংগম আছিলে সেইখিনি জেগাত পোৱাগৈ নাছিলোঁ সেইটো কাৰণে আকৌ এতিয়া আহিছোঁ ইয়াত ভিৰ চাওক বহুত ভিৰ হৈ আছে আকৌ যাম এতিয়া একদম মেইন যিটো ত্ৰিবেণী সংগম য'ত মানে গংগা আৰু যমুনা একেলগ খাইছে সেইখিনি জেগা পোৱা নাছিলোঁ সেইখিনি জেগাত গৈ পেলাই আকৌ গা ধুম এতিয়া মানে মনটো শান্তি লগা নাই তাত মানে মনটো শান্তি লগা নাই প্লাছ পানী তাত জাৰ ল'বলৈ গ্লান ল'বলৈ পাহৰি থাকিলোঁ এতিয়া গ্লান এটা ল'ম ভাই এই গ্লান লেনা পড়েগা গ্লান লেকে যায়গে পানী দুটা গ্লান লৈ ল'লোঁ 150 টকাটো দাম ইমান দাম বস্তু এতিয়া আকৌ গৈ আছোঁ সংগমলৈ গৈ আছোঁ এতিয়া লৈ লৈছোঁ গ্লান পানী ভৰাই ল'ব লাগিব ভাই আছে আমাৰ লগত মুম্বাই ভাই আহিছে দুজনে গৈ আছোঁ আৰু দুজন আছিলে কিন্তু অলপ সিহঁতে নাহে বোলে ভাগৰ লাগিছে আমি দুজনে গুচি আহিলোঁ আকৌ গা ধুবলৈ পাই গ'লে সংগম আছোঁ সেই অলপ যিটো য'ত মানে গংগা আৰু যমুনা নদী মিল খায় তো সেইখিনিলৈ গৈ আছোঁ আমি সেইখিনিতে গৈ গা ধুম কৰি দিওঁ সন্ধিয়া হৈ গ'ল এতিয়া গংগা যোৱা পানী ল'লোঁ পানী লৈ এতিয়া আকৌ
উভতি গৈ আছোঁ চন্দনদাৰ ফালে। চ' এতিয়া সন্ধিয়া হ'ব আছে, সূৰ্য চাওক ইমান ধুনীয়া সূৰ্য। উভতি আহি থাকোঁতে বাটতে পালোঁ এটা বড়ি হনুমানজী মন্দিৰ। এটা হনুমানজী মন্দিৰ আছে, বহুত ফেমাছ হয়। সেই মন্দিৰটোৰ এটা দৰ্শন কৰিলোঁ। বাহিৰৰ পৰা দৰ্শন কৰিলোঁ, ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ বহুত মানুহ। চ' এতিয়া লাইনত ৰৈ থকাও মানে সময় নাই, সেই গতিকে বাহিৰৰ পৰাই দৰ্শন কৰি এনেধৰণে গুচি আহিলোঁ। আহি আকৌ বাটত এযোৰ চেণ্ডেল ল'লোঁ। খালী ভৰি ঘূৰি ফুৰিবলৈ অকণ অসুবিধাও হয়, চ' গতিকে চেণ্ডেলযোৰ ল'লোঁ। বেছি নাই লোৱা, যেতিয়া চিম্পুল এযোৰ চেণ্ডেল লৈ লৈছোঁ 100 টকা দি, যেনে তেনে চলি যাওঁ। কাৰণ আকৌ হয়তো হেৰাব পাৰোঁ, ঠিক নাই, ক'ৰবাত এৰি থৈ যাব পাৰোঁ চেণ্ডেল। সেই গতিকে চিম্পুল এযোৰ চেণ্ডেলকে ল'লোঁ আৰু। ৰাতি আকৌ আম্বানী ভাণ্ডাৰা তাতে গ'লোঁ, তাতে গৈ মেলি খালোঁ।